কোকৰাঝাৰৰ পৰিৱেশ ক্ৰমাৎ উন্নত হৈছে আৰু আজিৰ দিনটোত যেহেতু শান্তি পৰিৱেশ বিৰাজ কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন অঞ্চলত ইতিমধ্যে বৰ্তমানৰ যি সেনাবাহিনী আৰু যি CRPF বাহিনীয়ে ইতিমধ্যে ব্যাপক তেওঁলোকে টহল দি আছে আৰু ইতিমধ্যে মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰৰ এয়া জিংচিকি ঠাইৰ এটা আশ্ৰয় শিবিৰ য'ত বহু সংখ্যক জনসাধাৰণে ইতিমধ্যে নিজৰ প্ৰাণ বচাই নিজৰ বাসগৃহ এৰি এইখন আশ্ৰয় শিবিৰত আশ্ৰয় থাকিব লগা হৈছে আৰু ইতিমধ্যে কোকৰাঝাৰত আজি তাৰিখত ইতিমধ্যে শান্তি পৰিৱেশ বিৰাজ কৰিছে আৰু প্ৰায় 5টাকৈ আশ্ৰয় শিবিৰত 3000ৰো অধিক জনসাধাৰণে আশ্ৰয় কৰিব লগা হৈছিল আৰু ইতিমধ্যে কোকৰাঝাৰ প্ৰশাসনে তেওঁলোকক আজি নিজ নিজ বাসগৃহত বা নিজ নিজ গাঁৱত উভতাই লৈ যোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে এয়া হ'ল দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰৰ এটা আশ্ৰয় শিবিৰ জিনচিকি আশ্ৰয় শিবিৰ আৰু এই আশ্ৰয় শিবিৰতো বহু সংখ্যক জনসাধাৰণে নিজৰ বাসগৃহ এৰি নিজৰ প্ৰাণ বচাবৰ কাৰণে এনেকৈ আশ্ৰয় ল'ব লগা হৈছিল আৰু ইয়াৰ পিছতে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল যোৱাকালি এটা পিচ মিটিং অৰ্থাৎ শান্তি মিটিং এটা কোকৰাঝাৰৰ হৈ গৈছিল আৰু ইয়াৰ পিছতো বিভিন্ন থানা এলেকাত গাঁও এলেকাত ইতিমধ্যে শান্তি মেল ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ পিছতে যেহেতু শান্তি পৰিৱেশ কোকৰাঝাৰত অহাৰ পিছতে আশ্ৰয় শিবিৰত থকা যি লোক আছে তেওঁলোকক নিজৰ গাঁৱত উভতাই যাবৰ কাৰণে ইতিমধ্যে কোকৰাঝাৰ প্ৰশাসনে অনুৰোধ জনাইছে আৰু তেওঁলোকক লৈ যোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া হ'ল কোকৰাঝাৰৰ দৃশ্য যেহেতু 19 তাৰিখত যি কোকৰাঝাৰত ঘটনা সংঘটিত হ'ল ইয়াৰ পিছতে যি মংগলবাৰে দিনটোত হিংসাত্মক ঘটনা কোকৰাঝাৰত হ'ল ইয়াৰ পিছত যেহেতু গোষ্ঠী সংঘৰ্ষৰে এটা ঘটনা সংঘটিত হোৱাৰ পিছত এনেকৈ আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল মই পোনে পিনে ইয়াত বাইদেউ আছে যেহেতু সমগ্ৰ বিষয়ক তদাৰক কৰি আছে আৰু তেখেতক মূল ডাটাবিলাক আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কিমান আশ্ৰয় শিবিৰ আছে আৰু কিমান লোকে বৰ্তমান আমাৰ এনে আশ্ৰয় শিবিৰ 5টা আছে এৰাউণ্ড 3000 মানৰ আমাৰ মানুহ আছে এই আশ্ৰয় শিবিৰটোত এৰাউণ্ড 1200-1300 মান মানুহ আছে আমাৰ মানে কাউণ্টিংটো চলি আছে অলপ মানুহ অহা যোৱাও কৰি আছে এইটো কাৰণে সঠিকটো দিবলৈ আপোনালোকৰ অসুবিধা হৈছে কিন্তু আপুনি এপ্ৰক্সিমেটলি সেইটোৱে ধৰিব পাৰে আজি তাৰিখত দেখা গৈছে যে শান্তি পৰিৱেশ ঘূৰি আহিছে তেওঁলোকক আজি উভতাই যোৱাৰ কিবা ব্যৱস্থা এনেকৈ আমি বুজাই আছোঁ পাব্লিকক আমি ৰিকুৱেষ্ট কৰি আছোঁ আৰু ভাল কথাটো এইটো হৈছে যে কালি বহুত ডাঙৰ এখন মিটিং হৈছিলে হাই লেভেল এখন মিটিং হৈছিলে BTC ছেক্ৰেটেৰিয়েটত য'ত দুটা জনগোষ্ঠীৰ আমাৰ লিডাৰ যে আছিলে দুজনক তাৰমানে প্ৰতিশ্ৰুতি দিছে যে একো ধৰণৰ যাতে এনেকুৱা আৰু পৰিস্থিতি ক্ৰিয়েট নহয় মোৰ ৰাইজক সেইটোৱে ৰিকুৱেষ্ট যে ইনাফ ছিকিউৰিটি ডিপ্লয়মেণ্ট আছে তেওঁলোকে যাতে ঘৰত গৈ এটা নৰ্মেল পৰিৱেশ আনিবলৈ চেষ্টা কৰে আৰু আমি তেওঁলোকৰ সেৱাত আমি উপস্থিত আছোঁ কিবা অসুবিধা হ'লে মোৰ ফোন নম্বৰ মই চক্ৰ বিষয়া মোৰ ফোন নম্বৰ প্ৰত্যেক ৰিলিফ কেম্পৰ কিহৰ মানুহৰ ওচৰত আছে মোক ফোনটো কৰিলেই হয় পুলিচ প্ৰশাসন একদম ৰেডি হৈ আছে তেওঁলোকে ভয় খাব লগা কোনো কথা নহয় এবছলুটলি নট লাগাতকৈ বেছি এতিয়া মানুহতকৈ বেছি আমাৰ পুলিচ ডিপ্লয় হৈ পেলাই মানুহক মানে আমি তাকে বুজাই আছোঁ যে আপোনালোকে ঘৰ যাওক আমি আছোঁৱে তেওঁলোকৰ সেৱাত একো ভয় খাব লগা একো কথা নাই তেওঁলোকে ধুনীয়াকৈ এতিয়া ঘৰ যাব পাৰে আমি কৈয়ে আছোঁ ভাত চাতখিনি খাই লওক এতিয়া খাই মেলি যাতে ঘৰি যায় ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক যেহেতু মই পুনৰ কৈছোঁ কোকৰাঝাৰৰ শান্তি পৰিৱেশ ইতিমধ্যে আহিছে আৰু ইয়াৰ পিছতে যিবোৰ বিভিন্ন গাঁৱৰ পৰা ইতিমধ্যে 5টাকৈ আশ্ৰয় শিবিৰত 2 জনগোষ্ঠী সান্তাল জনগোষ্ঠী আৰু বড়ো জনগোষ্ঠীৰে লোকসকলে ইতিমধ্যে আশ্ৰয় শিবিৰত আছিল আৰু ইয়াৰ পিছতে আজি প্ৰশাসনৰ ফালৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকক নিজৰ গাঁৱত অৰ্থাৎ নিজৰ গৃহত পুনৰ যাবৰ কাৰণে ইতিমধ্যে কোকৰাঝাৰ জিলা প্ৰশাসনে আহ্বান জনাইছে মই পুনৰ কৈছোঁ যেহেতু সমগ্ৰ কোকৰাঝাৰত যি 19 তাৰিখৰ পৰা যি ঘটনা সংঘটিত হ'ল ইয়াৰ পিছতে যি গোষ্ঠী সংঘৰ্ষৰে ঘটনা সংঘটিত হৈছিল ইয়াৰ পিছত
যিহেতু বহু সংখ্যক জনসাধাৰণে এনেকৈ আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল আৰু যিহেতু যোৱাকালি যি শান্তি এটা সভা মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত এটা বিশেষ শান্তি সভা কোকৰাঝাৰ BTC সচিবালয়ত অনুষ্ঠিত হৈছিল বিভিন্ন দল সংগঠন ৰাজনৈতিক দল সংগঠনৰ নেতা নেত্ৰীসকলে এইখন শান্তি সভাত উপস্থিত আছিল ইয়াৰ পিছত আজি যেহেতু সমগ্ৰ কোকৰাঝাৰত এক শান্তি পৰিৱেশ ঘূৰি আহিছে আৰু ইয়াৰ পিছতে যিবোৰ আশ্ৰয় শিবিৰত বসবাস কৰি আছে তেওঁলোকক পুনৰ তেওঁলোকৰ গাঁৱত ঘৰত উভতাই লৈ যোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কোকৰাঝাৰ জিলা প্ৰশাসনে